নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই উপস্থিত আছোঁ চিলাপথাৰত। আজি চিলাপথাৰত সাৰথি উদ্যোগত কি অনুষ্ঠান অনুষ্ঠিত হৈছে অকণমান চাওঁ আহক। ओम शांति ओम शांति ओम शांति ओम शांति। বিহু প্ৰেমী ৰাইজ, আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰি মই সঞ্চালকৰ আসন গ্ৰহণ কৰিছোঁ আৰু এটি চমু কাৰ্যসূচী বৰ বিশেষ দীঘলীয়া নহ'ব। হয়, সাৰথি উদ্যোগত ভোগালী উৎসৱ আজি পালন কৰা হৈছে। অকল সাৰথিয়ে নহয়, সাৰথিৰ লগতে বহুকেইটা সংগঠন নতুবা সাহিত্য সংগঠন জড়িত হৈ আছে। এইদৰে আজি বিহু উদযাপন আজি বিচাৰিছোঁ আদৰণি জনাইছে সাৰথিৰ সচিব মনোজ কুমাৰ আছে। ইয়াৰ পিছতে যোগ গগৈয়ে আদৰণি জনাইছে। আমি এটা অন্তৰংগ অনুষ্ঠান, এনেকুৱা অনুষ্ঠান আচলতে খুব প্ৰয়োজন। আমাৰ মানুহবিলাক যান্ত্ৰিকতাৰ কাৰণে বহুত আঁতৰি আঁতৰি থাকিব লগা হৈছে, সকলো ব্যস্ত। আজি যিসকল চাকৰি বাকৰি বা ব্যৱসায়ত লাগি আছে সেইসকল বুলি নহয়, আজিকালি ৰিটায়াৰ মানুহ সকলো ব্যস্ত। সকলোৱে দিনত এটা নিৰ্দিষ্ট চিডিউল থাকে, নিৰ্দিষ্ট এটা এই চিডিউলটোৰ পৰা এটা বেলেগকৈ কোনোবা এজনক সময় এটা দিবলৈ প্ৰত্যেকৰে অসুবিধা হয়। তো তেনেকুৱা এটা ব্যস্ত এটা যান্ত্ৰিকতাৰ জীৱনৰ মাজত এখন টেক যদি এনেকৈ ধৰণে একত্ৰিত হ'ব পাৰি, তো এইটো ইয়াতকৈ আৰু ভাল কথা হয়তো হ'ব নোৱাৰে। আজি সকলোৱে একেলগে বহিব, একেলগে মনৰ কথা ক'ব, একেলগে হাঁহি ফূৰ্তি কৰিব, একেলগে এসাঁজ খাব, জুই ৰুম লৈ বহিছে সকলো। এটা এটা খুব সুন্দৰ পৰিৱেশ। এনে যান্ত্ৰিকতাৰ মাজত ই এটা আমাৰ আন্তৰিকতা বজাই ৰখাৰ আটাইতকৈ সুন্দৰ পৰিৱেশ বুলি ভাবিছোঁ। তো এই পৰিৱেশ, এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কেনেদৰেনো ভোগালী উৎসৱ উদযাপন কৰা হ'ল তাৰে মই থুলমূলকৈ কেইটামান দৃশ্যহে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ধন্যবাদ।